আকাশলঙ্ঘী মূল্য বৃদ্ধি বন্ধ করো। বিজেপি সরকার হায় হায়, বিজেপি সরকার হায়, প্রতিশ্রুতি পালন করো, মূল্য বৃদ্ধি হ্রাস করো। এই প্ৰতিবাদ হ'ল আমাৰ মূল্যবৃদ্ধিৰ ওপৰত। আজি আমি অসম তৃণমূল কংগ্ৰেছ নিৰ্দেশ মৰ্মে তৃণমূল কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। তাৰমানে আমাৰ বিজেপি চৰকাৰে আমাৰ নিৰ্বাচনীৰ সময়ত যিটো প্ৰতিশ্ৰুতি কৰিছিল সেই প্ৰতিশ্ৰুতি সিহঁতে পালন কৰা নাই। আমাৰ যি আকাশলংঘী মূল্যবৃদ্ধি বাঢ়িছে আৰু ইফালে পৌৰ কৰ যি পৰিমাণে বাঢ়িছে, এইবিলাক ৰোধ কৰাৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। এনেকুৱা কাৰ্যসূচী আমি আগন্তুকলৈকে লৈয়ে থাকিম যদি বিজেপি চৰকাৰে সিহঁতৰ প্ৰতিশ্ৰুতি পালন নকৰে। আমাৰ দৈনন্দিন জীৱনত চলা যিকোনো সামগ্ৰীৰ ওপৰতে অত্যাধিক কৰ বঢ়াইছে। পৌৰ কৰৰ পৰাই ধৰক ঔষধৰ মূল্য বৃদ্ধি, গেছৰ দাম বা যি চলাৰ দৈনন্দিন জীৱনত আমি চলিব নোৱাৰা হৈছোঁ। আমাৰ যিখিনি ইনকাম সেইখিনি আমাৰ বজাৰতে থাকি যায়, ঘৰলৈ গৈ নাপায়। আজি আমি পাকঘৰত যদি আমি ৰান্ধিব যাওঁ, আজি তেলৰ এটা ইমান মূল্যবৃদ্ধি বঢ়াইছে। আগতে আমি 80 টকা লিটাৰ তেল লৈছিলোঁ মিঠাতেল, এতিয়া আমাৰ এই তেল গৈ পাইছে 200 টকা লিটাৰ। আমি কেনেকৈ চলিম? গেছ টেংকি এটা এনেকুৱা দাম হৈছে, আজি এতিয়া আমাৰ 500ৰ পৰা 1200 টকালৈকে গৈ পাইছে। আজি আপুনি ঘৰ বনাবলৈ গ'লে ৰড চিমেণ্টৰ যিটো প্ৰয়োজনীয় হয়, এই প্ৰয়োজন আপুনি চাওক কিমান দাম বঢ়াইছে। আমি এনেকুৱা এতিয়া এটা বিপদত পৰি গৈছোঁ যে আমাৰ এতিয়া চলাই অসুবিধা হৈছে। সেয়ে বিজেপি চৰকাৰে যদি নিজৰ প্ৰতিশ্ৰুতি পালন নকৰে, আমি আগলৈকে এনেকুৱা কাৰ্যসূচী আকৌ আগবঢ়াই লৈ যাম। আজি আমি এইটো 3 ঘণ্টা এটা হাতত লৈছোঁ কাৰ্যসূচী। তৃণমূল কংগ্রেস লং লিভ, মূল্য বৃদ্ধি হ্রাস করো, মূল্য হ্রাস করো, তৃণমূল কংগ্রেস লং নির্বাচনী প্রতিশ্রুতি রক্ষা করো।